हेलो फ्रेंड्स, এইটো মোৰ চেনেল জাষ্ট ফৰ ইউ। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই বনাম দোৰোণ শাক। এনেদৰে মই দোৰোণ শাকৰ আগবোৰ ছিঙি লৈছোঁ। দোৰোণ শাকৰ উপকাৰিতা বহুত। যদি আপোনাৰ খোৱাবোৰ হজম নহয় আৰু ভোক নালাগে তেনেহ'লে দোৰোণ শাকৰ কেঁচাকৈ ৰসবোৰ খাব পাৰে, আৰু যদি কেঁচাকৈ খাই যদি বেয়া পায় এনেদৰে আপুনি দোৰোণ শাকৰ ভাজি খাব পাৰে। এয়া চাওক, মই দোৰোণ শাকবোৰ সৰুকৈ কুটি ল'লোঁ আৰু ইয়াত লৈছোঁ মিঠি গুটি, কেঁচা জলকীয়া, পিঁয়াজ, নহৰু, শুকান জলকীয়া, আদা। এতিয়া মই কেৰাহী পাতি লৈছোঁ আৰু ইয়াত দিছোঁ তেল। তেল গৰম হোৱাৰ লগে লগে মই মিঠি গুটি দিছোঁ আৰু পিঁয়াজ দিছোঁ, নহৰু, আদা, কেঁচা জলকীয়া, শুকান জলকীয়া সকলোবোৰ দিয়াৰ পাছত মই এনেদৰে মিক্স কৰি লৈছোঁ আৰু ৰঙা হোৱালৈকে অলপ ফ্ৰাই কৰি থাকিম। এতিয়া মই কাটি লোৱা আলুখিনি দি ল'ম। আলুখিনিৰ লগত ভালদৰে 1 মিনিট ফ্ৰাই কৰাৰ পাছত দোৰোণ শাকবোৰ দিম। এতিয়া মই দি লৈছোঁ হালধি আৰু নিমখ। এতিয়া 1 মিনিট ফ্ৰাই কৰাৰ পাছত মই এতিয়া দিম কাটি লোৱা দোৰোণ শাকবোৰ। এনেদৰে ভালদৰে লৰোৱাৰ পাছত ঢাকনি দি ল'ব। মাজে মাজে এনেদৰে লৰাই থাকিব যাতে লাগি নধৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব। বাই বাই।